হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ৰাতিপুৱাৰ ভাগতে ধুনীয়াকৈ মায়ে এইটো কি মাছ আহিলে জানো, নাম চাম ইমান নাজানো। আৰু এইপিনে মায়ে সুধিলে যে পানীলাওৰ জোল খাবি নে ভেদাইলতা খাবি। মই ক'লোঁ মা পাতৰ জোলে বনাই দিয়া। আৰু মই অকণমান হেল্প কৰোঁ বুলি ভাবিলোঁ। আৰু ৰাতিপুৱাৰ ভাগত যিহেতুকে ইমান ঠাণ্ডা, গা ধুবলৈ ইমান এলাহ ন, ব'লকচোন গা পা ধুই আহি আজৰি পূৰা ধুনীয়াকৈ মাক অকণমান হেল্প কৰি দিওঁ। আৰু এইপিনে মায়ে ন মাছ বাচিব ল'লে। চ' মই একেবাৰে মাছ বাচিব নাজানো, এইটোৰ পৰা পূৰা বহুত দূৰত। আপোনালোকে কোনে কোনে নাজানে কমেণ্ট বক্সত জনাবচোন। আৰু এইপিনে হালধি নিমখ সানি মিলি ধুনীয়াকৈ মাছটো ফ্ৰাই কৰিম বলক। আৰু এইপিনে মাছ ফ্ৰাই হোৱা মিনি মায়ে মানে খৰিতে পাতৰ জোলটো বহাই দিলে, কাৰণ জুইত বনালে বহুতেই খাবলৈ সোৱাদ হয়। আৰু এইপিনে মই মানে আলু দিবলৈ পাহৰি থাকিলোঁ। চ' সেইকাৰণে অকণমান ফ্ৰাই কৰি ইয়াতে জোলত পেলাই দিম। আৰু ইয়াতে মই বেঙেনাও ফ্ৰাই কৰিলোঁ। আৰু মায়ে ক'লে যে চুকা শাকৰ জোল বনাওঁ। চ' মই সিমান নাজানো, মায়ে শিকাই আছে। আৰু ইয়াতে কৰ্দৈ টেঙা দি চুকা শাকৰ জোল ৰেডি। আজিৰ থালখন এইখনেই।